নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। যোৱাকালি গাটো একদম ভাল নাছিল, সেইবাবে ৰাতি তেওঁকে ক'লোঁ আজি তুমিয়ে ভাতটো বনাই দিয়া, আৰু তেওঁ আপত্তি নকৰাকৈ বনাব ল'লে বাৰু। প্ৰথমে বজাৰত গ'ল, বজাৰৰ পৰা অলপ মাংস লৈ আহিলে, আহি গোটেইখিনি কৰি মেলি লৈ তেওঁ বনাবলৈ আৰম্ভ কৰিছে আৰু এফালে আমাৰ দেহা নিজৰ কামত লাগি আছে। এফালে মাংস বনোৱা ষ্টাৰ্ট কৰিয়ে দিছে। প্ৰথমে পিঁয়াজ দি মেলি লৈ গোটেইখিনি কৰি লৈছে বাৰু। এনেদৰে বাৰু তেওঁক কেতিয়াবা বনাব ক'লে তেওঁ আপত্তি নকৰে, নিজৰ ইচ্ছামতেই বাৰু কিবাকিবি বনাই মেলি দিয়ে, ভাল লাগে তেনেকৈ বনালে কৰিলে। আৰু এইফালে তেওঁ আলু কাটি লৈছে, আলু পিঁয়াজ কাটোতে চকুত ধৰিছে। আৰু ইমান ৰাতি হ'ল, দেহা এতিয়াও মানে শুব হোৱা নাই, টিভি চাই আছে। তাই এনেদৰে বহুত ৰাতিলৈকে থাকে। কাৰ শিশুসকল এনেদৰে ইমান ৰাতি সাৰ পাই থাকে, কমেণ্ট কৰি জনাবচোন। টিভিত বিহু চাই আছে, বিহু চাই খুব ভাল পায় তাই। এনেদৰে বিহু লগাই দিলে নাচিও থাকে আৰু চাইও থাকে। এইটো বিহু তাইৰ বহুত ফেভৰেট হয়। আৰু এইফালে মিষ্টাৰ পুৰা মাংস বনোৱাত বিজি হৈ আছে। তাই এনেদৰে গান চাই চাই নিজেও কিবা কিবি গাই থাকে দেই। এইফালে কেৰাহীত মাংস দিছে আৰু তেওঁক বনাব গ'লে বনাবলৈ এলাহ নকৰে বাৰু। এনেদৰে বনাই মোক বহুতখিনি হেল্প কৰি দিয়ে থাকে। তেওঁক ময়ো অলপ হেল্প কৰি দিছোঁ, চাউল ধুই দিছোঁ আৰু কিবাকিবি কৰি মেলি দিলোঁ বাৰু। ইমান যি নহওক ন, অকলে গোটেইখিনি কৰি আছে। এইফালে মাংস হ'লহি আৰু অকণ টাইম লাগিব, আৰু অলপ টাইম লাগিব। আৰু এইফালে পুৰা মাংস ৰেডি হৈ গৈছে। জান, তোমাৰ শুব হোৱা নাই? হৈছে নাই? 12টা বাজিল, চাচোন তাই ইমান দুষ্ট কৰিছে। দেহাক চাওকচোন, ৰাতি 12টা বাজিছে। গুড নাইট কোৱাচোন। আৰু তাইৰ এতিয়াও শুব হোৱা নাই। আৰু এইফালে আমাৰ খানা ৰেডি হৈ গ'ল। আজিলৈ বন্ধুসকল ভিডিঅ'টো ইমানেই। যদি ভাল পালে ভিডিঅ'টো তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, বাই।